মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 11 আৰু 12 জানুৱাৰী তাৰিখ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিজনী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী পালন কৰাৰ কাৰণে আমি কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচী মতে 11 তাৰিখে আমাৰ মুখ্য আকৰ্ষণ আছে 12 বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা তাৰ লগতে অন্যান্য অনুষ্ঠান আৰু 12 তাৰিখে 10:30 বজাত আমাৰ আলোচনা চক্ৰ আছে আৰু আলোচনা চক্ৰ হল মাতৃভাষাৰ প্ৰতি নৱপ্ৰজন্মৰ দায়িত্ব আৰু ইয়াত আলোচক হিচাপে উপস্থিত থাকিব আমাৰ ত্ৰিদীপ ভাগৱতী গৱেষক ছাত্ৰ গুৱাহাটী বিশ্ববিদ্যালয় লগতে উপস্থিত থাকিব আব্দুল ওয়াদুদ শেখ অধ্যাপক আইন বিভাগ USTM লগতে উপস্থিত থাকিব বিশিষ্ট যুৱ সাংবাদিক এঞ্জেলা চাংমাই লগতে আবেলি মুকলি সভা আৰু মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰমোদ বড়ো মুখ্য কাৰ্যবাহী সদস্য BTR লগতে বিশিষ্ট অতিথিসকল গতিকে উক্ত কাৰ্যসূচীত আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ।